हेलो एवरीवन की खबर आपनालोकर आशा करूँ आपनालोक भाले आछे आमिओ आपनालोकर भगवानर आशीर्वादत भाले आछो भाले कटाइछो दिनबोर আজি मैं एना भिडिओটো हल आपनालोके देखिब हयतो थाम्बनेइলত आपनालोके गमेই पाइছে तथापितो आरम्भणिते मैं कये दिওঁ आजिकाली कि होइसे चादर मेखेलार प्रचलनটো खूब बेसि परिमाणे होइसे कारण आगते आमी हलो शारीটো खूब बेसि पिन्धिছিলোঁ किन्तु अलप दिনৰ পৰা चादर मेखेलाটো जेहेतु प्रचलन होइसे आरो বিভিন্ন ধৰণৰ বিভিন্ন কোৱালিটি হওক বিভিন্ন ডিজাইনৰ হওক বিভিন্ন ধৰণৰ চাদৰ মেখেলা ওলাইছে কাৰণে চাদৰ মেখেলাটো পিন্ধাটো বেছি পিন্ধা হৈছে আচলতে আৰু সেই কাৰণে কি হয় চাদৰ মেখেলাযোৰ আগতে কি হয় কাণকিটা সিলাই দিলে হৈ যায় বা পটিটো লগাই পেলাই কিন্তু আজিকালি কি হয় দহি বটা হয় দহি নবটিলে কিবা ভাল নালাগে বা দহি বটা বিভিন্ন ধৰণে বিভিন্ন ডিজাইনৰ দহিটো দিব পাৰি গতিকে মই আজি দহিটো বটিবলে পারফেক্ট কিনো কোনটো সূতাৰ প্ৰয়োজন হয় বা কোনটো সূতাৰ ব্যৱহাৰ কৰিলে দহিটো ভাল হয় সেই বিষয় লৈ পেলাই আজি ভিডিওটো বনাবলৈ আহিছো গতিকে মই আপোনাৰ ভিডিওটো শেষলৈকে চাই থাকক দহি বিভিন্ন ধৰণে বটিব পাৰি মানে বিভিন্ন সূতা দি বটিব পাৰি মোৰ অভিজ্ঞতাৰে মই যিকিটা সূতা দি ব্যৱহাৰ কৰিছো বা যিটো দহি বটা সূতা লৈ মানে ভাল হৈছে মানে দহিটো ভাল হৈছে হেতু মোৰ অভিজ্ঞতাৰ ওপৰত আসলে আজি মই কিছুমান কথা ক'বলৈ ওলাইছো আপোনালোকক দহি আমি সচৰাচৰ দহি বুলি ক'লে দলি সূতা যিটো দলি সূতা হয় আমি হেতু ব্যৱহাৰ কৰো নহয়নে এই দলি সূতাটো চাওক এই দলি সূতাটো আমি ব্যৱহাৰ কৰো ময়ো গুঠো বা মই বহুত কাপোৰত এই সূতাটো ব্যৱহাৰ কৰিছো কিন্তু ঠিকই আছে এই দলি সূতাটো আসলতে বিভিন্ন কাপোৰৰ লগত বিভিন্ন ধৰণৰ সূতা আসলতে মিল হয় যদি অকমান মানে পাটৰ টাইপৰ সূতা হয় মানে কাপোৰ হয় পাট কাপোৰ হয় যেহেতু পাট কাপোৰটো এটা এক্সট্ৰা চিকনা থাকে তেনেকুৱাত মানে এই সূতাটো বটিলে বেছি ভাল হয় বুলি মই ভাবো আৰু এই সূতাটো আসলতে বটিবলৈ হলে অকমান কষ্ট হয় কাৰণ আপুনি কি হয় এই সূতাটো ধৰক এনেকে খুলি ল'ব লাগে লৈ পেলাই পাক দিব লাগে এনেকে হয় মাছলে দহি কেনেকে বটে হেতু বা বেলেগ এটা ভিডিও লৈ আহিম জাস্ট আপোনালোকক আজি সূতাটো লৈ কৈছো তেতিয়া কি হয় অলপ খাটনি হয় মেহনতি হয় আৰু অলপ সূতাটো পিছল হয় নহয়নে গতি এনেই আসলতে ঠিক আছে মই পাটৰ কাপোৰ এবোৰত বটো কিন্তু অলপ হলেও কি হয় কষ্ট হয় এই সূতাটো বটিবলৈ তথাপিতো এই সূতাটোৱে আসলতে বহুতে বটে ভালো হয় বটিবলৈ বেয়া নহয় গতিকে এইটো এবিধ সূতায়ে দহিটো বটা যায় আৰু হল এনে সিম্পল যেটো সূতা আমি কাপোৰ চিলাও সেই সূতাটো দিও আসলতে দহি বটে যেনে এইকেইটা সূতা আপোনালোকে চাওক এই বগা এনেকুৱা কালাৰৰ মই বহুত কেবেটা অনা হৈ আছে যেহেতু কাপোৰ চিলাবলৈ বা দহি সূতা বটিবলৈ হলেও কাপোৰটো গাঠি দিবলৈ হলে এনেকুৱা সূতা প্ৰয়োজন হয় গতিকে এনেকুৱা সূতা দিও কি কয় দহি বটিব পাৰে তেনেকৈ দলি সূতাটো যেনেকৈ মিলাই লয় তেনেকৈ এই সূতাখিনিও তেনেকৈ মানে পাক দি পেলাই কিতাপত হওক বা স্কেলে হওক যতে নহওক এনেকৈ দি পেলাই মানে সেই সিস্টেমত এইটো সূতা দিও দহি বটিব পৰা যায় কিন্তু মই সবতকে ভাল পোৱা সূতাটো হল যেটো নেচা সূতা এই নেচা সূতাটো দি আসলতে বহুত ধুনিয়াকে আপুনি দহিটো বটিব পাৰে এই চাওক মোৰ বিভিন্ন ধৰণৰ ৰঙৰ সূতা আছে মই দেখাই দিছো এইকিটা এয়া মই আনি থৈছো বিভিন্ন ধৰণৰ এইবোৰ নেচা সূতা আছে আৰু এস কালাৰ এটা আছে এইটো এটা এস কালাৰ সূতা দহি বটিছো এটা ৰাণী টাইপৰ এইটো এটা আছে হে কালাৰ তেনেকৈ মানে মই বিভিন্ন ধৰণৰ এই সূতাটো দি আসলতে মই দহিটো ভালকে পারফেক্ট বটিব পাৰে বুলি ভাবো আৰু কি কাৰণেনো কেনেকৈ কৰিব পাৰি মই আপোনালোকক বুজাই দিওঁ কথাটো মই এবিধ সূতা লৈছো যেনে এবিধ সূতাটো চাওক এই সূতাটো এনেকুৱা নেচা থাকে এই নেচা সূতাটো এনেকৈ মাজত ভাগ কৰি পেলাই এই নেচাটো তেনেকৈ দুটা ভাগত কাটি তাৰ পাছত আপুনি সিম্পলকে এটা ইয়াত যেহেতু বেছি বহল হৈ আছে মানে ডাঙৰ হৈ আছে গোটা হৈ আছে এটো আমি অলপ কম নেচাত লৈ পেলাই সুন্দৰকে আমাৰ একদম কোনো মেহনত নোহোৱাকে আমি দহিটো বটিব পাৰো আৰু এই দহি সূতাটো কথা এটা হল আৰু এটা হল কি এই দহি সূতাটো আপোনাৰ মানে বেছি পিছল নহয় আৰু দেখিবলৈ বহুত ধুনিয়া হয় আপোনালোকে ইয়াত চাগে ধৰিব পাৰিছে বহুত ভাল হয় এই সূতাটো সবতকে যদি আপোনালোকে যদি কোনোবাই বটি আছে তেনেহলে হয়তো জানিব আৰু যদি দহিটো এটো নেচা সূতাটোটি বোৱা নাই তেনেহলে আপোনালোকে নেচা সূতাটো আনিবচোন বহুত ভাল হয় মই আপোনালোকক দেখাম দহি কেনেকৈ বটিব লাগে তাত দেখিছো এই সূতাটো বহুত ভাল হয় আৰু এটা সূতা দি পাৰে ধৰক এনেকুৱা এটাও পাৰে
এনেকুৱা সূতা দিও আপোনালোকে দহি বটিব পাৰে কিন্তু কি হয় এইবিলাকতকৈ সকলোতকৈ ভাল হ'ল এই নেচা সূতাটো মোৰ নেচা সূতা বিভিন্ন ৰঙৰ আচলতে আছে মই আচলতে সেইখিনি নতুনকৈ আনি থৈছোঁ আৰু এইখিনি মই এই বাকচটোত থৈ দিছিলোঁ বহুত আছে মোৰ নেচা সূতা মানে আনিয়ে থওঁ নহয়নে লাগে যে সেইটো কাৰণে আনি থওঁ এয়া এইখিনি চাওক আৰু এটা কথা কম মই এই মই আপোনালোকক দলি সূতা দি বোৱা এখন দেখাই দিছোঁ এয়া ময়ে দহি বটিছিলোঁ দলি সূতা দি এইটো হ'ল সেউজীয়া এইটো হ'ল ব্লেক মই দুটা কালাৰ দিছিলোঁ এয়া চাওক ভালেই হৈছে ধুনীয়াই হৈছে এইটো খুব ভাল হয় দলি সূতাটিও ভাল হয় কিন্তু অলপ মেহনত হয় কাৰণে মই আপোনালোক কৈছোঁ চাব পাৰে কাৰণ এই কাপোৰটো অলপ বেছি চিকনা থকাৰ কাৰণে মই এইটো দহি সূতাটি দি বৈছোঁ আৰু যিটো মই নেচা সূতা দি কৈছোঁ এয়া চাওক এইযোৰ কাপোৰ দেখিছেনে এইটো চাওক নেচা সূতাটো দি কৈছোঁ ইয়াত দুটা কালাৰ মই দিছোঁ মই আপোনালোকক দহি কেনেকৈ বঠিব লাগে তেনেকুৱা ভিডিঅ' আনিম ছিংগুল এটা কালাৰে বা দুটা বা তিনিটা কালাৰ লৈ দহি কেনেকৈ বটিব লাগে ইয়াত যিহেতু দুটা কালাৰ দিছোঁ কেনেকৈ মিক্স কৰি দহি বটিব লাগে তাৰ ভিডিঅ'টো দিম আৰু এয়া চাওক এইখিনি দেখিছেনে ইমান ধুনীয়া হৈছে আৰু ফুলি যায় যেতিয়া আপুনি সূতাটো দি বটে নহয় ইয়াৰ লাষ্টত দেখিছেনে এইখিনি একদম মানে ফুলি থাকে সেইটো কাৰণে আচলতে ভাল লাগে তেনেকুৱা আৰু এযোৰ আৰু দহি সূতা বৈ থৈছোঁ এইটো মই হোৱাইটত দিছোঁ চিলভাৰ যিহেতু আছে হোৱাইটত দিছোঁ এইটো হ'ল নেচা সূতা খুব ধুনীয়া হয় কষ্ট কৰিব নালাগে খুব ভাল হয় গতিকে আৰু এটা কথা জানেনে দহি সূতাটো যেতিয়া আপোনালোকে মানে নেচাটো কিনিব এটা কথা মন কৰিব কিছুমান কালাৰ খুব বেছি মানে প্ৰয়োজন হয় খুবেই বেছি মই এতিয়া আচলতে কিনিছোঁ কাৰণে আচলতে মই আপোনালোকক কথাটো আচলতে ভাবিছিলোঁ একেবাৰে মই কৈ দিওঁ যদি কিনি আনে কাৰণ মই ইয়াত য'ত থাকোঁ তাত মানে এনেকুৱা নেচা সূতা পাবলৈ অলপ প্ৰব্লেম হয় গতিকে মই নগাঁৱৰ পৰা আনো যিহেতু মই ৰখি থাকিব লগা হয় আকৌ দহি নগাঁৱলৈ যাবলৈ গতিকে এই গ্ৰীণ কালাৰটো বহুত লাগে আৰু হোৱাইটটো বহুত লাগে কাৰণ হোৱাইটটো কি হয় আজিকালি চাদৰ মেখেলাবিলাকক পুৰা মেচিং কৰি ভিতৰৰ ফুলৰ লগত কি হয় সূতাটো মিলাই পেলাই দিয়া হয় গতিকে এই দহি সূতাটো বহুত প্ৰয়োজন হয় বগাটো আৰু যিহেতু গল্ডেন থাকে আজিকালি গতিকে গল্ডেন বেছি প্ৰয়োজন হয় মোৰ যিকেইটা প্ৰয়োজন মই সেইকেইটা কৈ আছোঁ যিকেইটা মোৰ বেছি লাগে আৰু এইটো ব্লেকটো চবৰ লগতেই হয় তাৰপিছত এই ৰেডটো লাগে তেনেকৈ মানে প্ৰায় মানে কিছুমান সূতা মানে মোৰ একদম নাইকিয়া হৈ যায় আনি থওঁ দেখিছে মই বহুত সূতা আনি থৈছোঁ এয়া ব্লেক এটা আৰু এটা আনিয়ে থৈছোঁ আচলতে মই খোলাই নাই সেইটো আৰু নীলাটো ব্লু কালাৰটো আচলতে এয়া চাওক মোৰ আচলতে নেচা আছে মই এনে খালী আছে কাৰণে এডাল মই দি দিছোঁ এনেকুৱা হিচাপত লৈ ল'ব তেতিয়া বহুত ভাল হয় গতিকে এতিয়া মই আপোনালোকক ক'লোঁ যে আচলতে কি হয় যদি নেচা সূতা লয় তেনেহ'লে মানে দেখিবলৈও খুব ধুনীয়া হয় আৰু আপোনাৰ দীঘলকৈ ল'ব পাৰে দীঘলকৈও দিব পাৰে আজিকালি যিহেতু বিভিন্ন ধৰণে মানে দহি বটে আৰু বিশেষকৈ মানে পিছল নহয় কাৰণে ব'বলৈ একেবাৰে সহজ হয় গতিকে মোৰ ফালৰ পৰা মই নেচা সূতাটো আপোনালোকে চাবচোন দহি বটিবলৈ আৰু দামটো খুব বেছি নহয় হয়তো ঠাই অনুপাতে বেলেগ হ'ব পাৰে গতিকে মই যদি আপোনালোকে মুঠি কিনে তেনেহ'লে কিন্তু সস্তাত পাব এক মুঠিত ছনেচা থাকে যদি এক নেচাত ছটকাকৈও লয় তেনেহ'লে এক নেচাত 5 মুঠি থাকে আচলতে ছটকাকৈ ল'লে 30 টকা হ'ব 6×5 = 30 আৰু যদি আপোনালোকে মুঠিটো হিচাপ লয় তেন্তে 25 টকা মানতে হয়তো নগাঁৱত আপোনালোকে পাব পাৰে গতিকে আজি ভিডিঅ'টো মই ভাবিছোঁ সকলোৰে বাবে বহুত উপকাৰী হ'ব যিখিনিয়ে মানে দহি সূতা নিজেই মানে দহি বটে কাপোৰত গতিকে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বেলেগ সূতা দি ব্যৱহাৰ কৰে তেনেহ'লে মোক কমেণ্টছ বক্সত জনাবচোন গতিকে পুনৰ এক নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই